আজি হৈছে 28 জানুৱাৰী আৰু মোৰ জন্মদিন। সেইবাবে মোৰ মানুহজনে মোক এটা ছাৰপ্ৰাইজ দিবলৈ লৈ আহিছে ক্ৰুজলৈ। মোৰ মানে সবতছে ডাঙৰ সপোন আছিলে যে মই এনেকৈ ক্ৰুজত যোৱা আৰু ক্ৰুজখন অহাৰ লগে লগে আমি উঠি ল'লোঁ আৰু আহিয়ে কি আমাক ৱেলকাম ড্ৰিংক দিলে, কিন্তু আপোনালোকে নাভাবিব যে বেলেগ ৰকমৰ ড্ৰিংক হয় এইটো। আৰু তাৰ লগতে ষ্টাৰ্টাৰো আছিলে, খাই ল'লোঁ, পূৰা খাইছে আৰু ছাৰে একদম। ষ্টাৰ্টাৰ শেষ কৰি পেলাই মেইন কোৰ্চলৈ গৈছিলোঁ, কিন্তু ডিজাৰ্টটো দেখি লৈ পেলাই মানে ৰখিব নোৱাৰিলোঁ। পগলা হৈ গৈছে ন খানা দেখি। আৰু পৰিৱেশটো ইমান ধুনীয়া, এফালে ছানছেট হৈ আছে আৰু নদীৰ কাষে কাষে ডাঙৰ ডাঙৰ বিল্ডিংবিলাক, মানে ভাইবটোৱে বহুত এটা ভাল লগা আৰু মানে মাজে মাজে দলং কিছুমান পায় আৰু মূৰটো তলত কৰি দিব লাগে, নহ'লে পূৰা মূৰ লাগি যাব আৰু ভালো লাগে সেয়া। Happy birthday! আৰু বাৰ্থডে ছাৰপ্ৰাইজটো মানে এনেকৈ দিবৰ কাৰণে আমাৰ এখেতে আগতেই মানে বুক কৰি থৈ দিছিলে, আৰু এইটো মানে মোৰ বেষ্ট বাৰ্থডে ছাৰপ্ৰাইজ আছিলে। আৰু মানে সেইটো আৰু আপোনালোকে যদি মোৰ জন্মদিনত কি হ'ল চাব বিচাৰে, গোটেই ছিৰিজটো অহা সপ্তাহত আমাৰ ইউটিউব চেনেলত আপলোড